Hi guys, welcome back to my YouTube channel. আজি আমি যাম হাবুঙলে শিৱৰাত্ৰি বুলি সেৱা কৰিব যাম। এটা গৈ আছো ৰুমৰ পৰা এটা ওলাইছো। এটা আমি যাব ওলাইছো। গৈ আছো। নামিছো কটকটিৰ পৰা। এইটো আমাৰ ৰুমটো। বাইকতো যাব, আমাৰ গাড়ীতো যাব। বাহিৰলৈ ওলাই গৈ আছো, এইটো গাড়ী ৰখি আছে। ৱাও, গাড়ী পালোহি। এতিয়া আমি গৈ আছো, ওলাইছো চিলাপথাৰৰ পৰা। গাইজ বহি আছে। আমি আহি আছো এতিয়া ইয়াৰ কমল ছাৰ আৰু দেৱাশী ছাৰ মোৰ ভাইটি হয়। এতিয়া আগত কেইজনমান গৈ আছে। যাৰ লগত ভিডিঅ'টো কৰিবা। এতিয়া মৈধল পাম আৰু মৈধলতো পূজা মানি আছে দেখুৱাম। এতিয়া ধেমাজি পাই গ'লে, এতিয়া চাকি কিনি আছো মানুহ চাও শাৰী পাতিব লাগিছে, লাইন লাগি আছে। এতিয়া হাবুং যোৱা ৰাস্তালৈ গৈ আছো, হাবুঙলৈ সোমাই গৈ আছো। আপোনালোকক দেখাব কোচিছ কৰিম, ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। হাবুং যোৱা ৰাস্তা পাই গলো। এতিয়া মাছ খোৱা ৰাস্তা সোমালো। তাৰপিছত গৈ আছো। So guys, এতিয়া ভিতৰলৈ সোমাই চাম। হেল্ল' গাইছ, এতিয়া আমি ভিতৰলৈ সোমাই আহিছো। এজন ইউটিউবাৰ চিকেণ্ডৰ মিলি সেইজনো ব্লগ নাই। গৈ আছো এতিয়া হাবুং ভিতৰলৈ সোমাই গৈ আছো। এইটো চাওক। এইটো চাওক পাৰ্কিং প্লেচ। এইটো চাওক গেট, মেইন গেট। ধুনীয়াকৈ কালাৰ দিছেগে। হাবুং তো মন্দিৰৰ চাৰিওফালে দেখাব চেষ্টা কৰিম। চাওক
চাওক ৰাতি হ'লে সেইবোৰ লাইটকেইটা জ্বলি থাকে ধুনীয়াকৈ টিপটপকৈ। এইটো চাওক পিছফালৰ পৰা তাত চাকি গছ দিব লাগে, তাৰপিছত ইয়াত সেৱা কৰিব লাগে। এইটো ভিতৰ ভাগৰটো এইটো চাওক গেট, মেইন গেট। ধুনীয়াকৈ কালাৰ দিছেগৈ। হাবুং তো মন্দিৰৰ চাৰিওফালে দেখাব চেষ্টা কৰিম। চাওক এইটো চাওক ৰাতি হ'লে সেইবোৰ লাইটকেইটা জ্বলি থাকে ধুনীয়াকৈ টিপটপকৈ। ভিডিঅ' বনাই এই দিয়ে ভাই, ফটো অলপ মাৰো দেই। এইটো চাওক পিছফালৰ পৰা তাত চাকি গছ দিব লাগে, তাৰপিছত ইয়াত সেৱা কৰিব লাগে।
এইটো ভিতৰ ভাগৰটো কৰি হৈ গ'ল। এতিয়া খানা বনাব যাম, খানা বনাই খাম, তাৰপিছত যামগৈ আৰু চাওক এতিয়া খানা বনাব গৈ আছো, ফটো মাৰা মাৰি আছে এইবোৰ চাওক ফটো মাৰা মাৰি আছে। হেপী শিৱৰাত্ৰি। শিৱৰাত্ৰি বুলি ঘূৰি পাৰিছো আৰু ইমান ডাঙৰ মুৰ্গী, লোকেল মুৰ্গী। লোকেল মুৰ্গী, মতা মুৰ্গী। খানা বনাব লৈ আছে, খানা বনাই আছে। আলু কটা কাটি আছে আমাৰ লুকুবা। তো এতিয়া ভাত খাব হ'ল, সি ভোক বনাইছে আমাৰ। আমাৰ লুকুবা বহুত খং উঠে বোলে। আমাৰ ভাৰতী মেম ভাংলাটো খাই কিনে একদম চাফাত ফাটা আহি আছে। একদম একো এতিয়া খাব হৈছে, খাম আৰু খাই চাম। So guys, এতিয়া খাই বৈ হ'ল, যাবলৈ হৈ গ'ল, যামগৈ এতিয়া। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনাৰ লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু আপোনাৰ শ্বেয়াৰ কৰি দিব।